হাই মই ৰাজখোৱা বুজিছে গাইজ বিশ্বনাথ চাৰিআলি বিশ্বনাথ ঘাট গৈ আছোঁ নতুন বছৰ আকৌ জানুৱাৰী মাহ সেইবাবে মানে বিশ্বনাথ ঘাট নেপালোগৈ আধাতে আকৌ পথাৰ দেখিলে সৰু বাই ৰিলছ বনাই ল তাৰপিছত আপোনাৰ এইফালে পাৰ্কিং বিচাৰি হাহাকাৰ মানে জেগাই নাই পাৰ্ক কৰিবলৈ গাড়ীখন ইমানেই গাড়ী বাইক তাৰপিছত যেনে তেনে পালোগৈ আৰু জেগা অকণ পাৰ্কিং কৰিবলৈ ধুনীয়াকৈ আপোনাৰ এইফালে গাড়ীখন পাৰ্কিং কৰি লৈছোঁ পাৰ্কিং কৰি মুখত চুইংগাম এটা ভৰাই লৈছোঁ ভৰাই মেলি আপোনাৰ ঘাটত চন্দলিয়াবলৈ আৰম্ভ কৰি দিলোঁ আৰু দিয়ক জানুৱাৰী মাহত মানে ইয়াত খুব পিকনিক খাবলৈ আহে মানুহ মানে বহুত দূৰৰ পৰা আহে আৰু জেগাকণ ভাল ন আৰু মানে আপোনাৰ গুপ্তকাশী বুলিও জনা যায় জেগাকণ ইটো চাইডেও আপোনালোকে খানা খাবগৈ পাৰে মানে আপোনালোকে নাৱত যাব লাগিব ইটো চাইডে গ'লে আৰু মানুহ চাওক নাই ইমান তাৰপিছত আপোনাৰ এইফালে চোৱালোকে চাই আছে খোৱালোকে খাই আছে নচালোকে নাচি আছে আমিও আমাৰ ঘৰ ইয়াতে সেইকাৰণে আমিও চাবলৈ আহিছোঁ দিয়ক